নমস্কাৰ সকলোকে স্বাগত জনাইছো মোৰ ইউটিউব চেনেল এজ এ টাইম অসমলৈ দিনটো কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুত কৰা হৈছে। আজি দিনটো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বা ভয়াৱহ খবৰ আমি ক'ব পাৰো। দিল্লীত 100খন বিদ্যালয়ত বোমাৰ ভাবুকি কৈছে যে ইমেইল যোগে এটা আপডেট আহিছে যে দিল্লীৰ 100খন বিদ্যালয়ত সেই বোমাৰে আক্ৰমণ কৰা হ'ব বা বিস্ফোৰণ ঘটোৱা হ'ব, এনেকুৱা ধৰণৰ খবৰ আহি পৰিছে। দিল্লীৰ 100খন বিদ্যালয় বোমাৰে উৰাই দিয়াৰ ভাবুকি, অভিভাৱক শিক্ষাৰ্থীক আতংকিত নহবলৈ আহ্বান চৰকাৰৰ। ঘটনা সন্দৰ্ভত তদন্তত আৰক্ষী ইমেইল যোগে বিদ্যালয় কেইখনলৈ ভাবুকি প্ৰদান কৰে। দিনটোৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, যিহেতু আজি 1 মে অৰ্থাৎ মে মাহৰ প্ৰথম দিন আৰু আজি মে দিৱস উপলক্ষে কংগ্ৰেছ চৰকাৰৰ বৃহৎ গ্যাৰাণ্টি লৈ আহিছে। সবিশেষ মই আপোনালোকক জনাম। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে কি আহিছে সবিশেষ আপডেট। হাৰ্টলি কংগ্ৰেচুলেশ্যন এণ্ড বেষ্ট উইচেছ টু অল দ্য ৱৰ্কিং ব্ৰাদাৰ এণ্ড চিষ্টাৰ অন ইণ্টাৰনেশ্যনেল লেবাৰ ডে। কংগ্ৰেছ ৱৰ্কাৰ জাষ্টিছ গ্যাৰাণ্টি উইল break the shackles of helplessness of true builders of country to judge their hard work and their sweat. ইয়াতে দিয়া হৈছে 400 per day হাৰ্ড ৱৰ্কিং যিসকল শ্ৰমিক আছে সেই শ্ৰমিকৰ 400 টকা প্ৰতিদিনে, অৰ্থাৎ 400 টকা প্ৰতিদিনে ইনক্লুডেড এমএনৰেগাৰ যি লেবাৰ আছে সেই লেবাৰ বা শ্ৰমিকসকলক এই 400 টকা প্ৰতিদিনে লাভ কৰিব। অৰ্থাৎ আমি গম পালো যে কংগ্ৰেছ চৰকাৰ আহিলে, অৰ্থাৎ কংগ্ৰেছৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। ৰাহুল গান্ধীয়ে কৈছে যদিহে কংগ্ৰেছ চৰকাৰ আহে তেনে ক্ষেত্ৰত 400 টকা প্ৰতিগৰাকী শ্ৰমিকে দিনত 400 টকাকৈ লাভ কৰিব, অৰ্থাৎ মাহেকত 12,000 টকা যিবোৰ কৰ্মীয়ে হাৰ্ড ৱৰ্কিং কৰে, অৰ্থাৎ এমএনৰেগা ইনক্লুডেড এমএনৰেগাৰ যি কাম আছে সেই লেবাৰ আছে বা শ্ৰমিক আছে, আপোনালোকে জানে জব কাৰ্ড আছে, বা সেইসকল ব্যক্তিয়েও 400 টকা দিনত পাব, অৰ্থাৎ মাহেকত পাব 12,000 টকা। আৰু দ্বিতীয়তে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট দিছে কংগ্ৰেছৰ তৰফৰ পৰা বা গ্যাৰাণ্টি দিছে। সবিশেষ মই আপোনালোকক জনাম। আজি ভিডিঅ'টো মই গ্যাৰাণ্টিৰ ওপৰতে বেছি বনাইছো। কি কি গ্যাৰাণ্টি আহিছে মই আপোনালোকক সবিশেষ কম। তাৰে ভিতৰত প্ৰধান গ্যাৰাণ্টি এটা আছে ফ্ৰী ট্ৰিটমেণ্ট আপ টু 25 লাখ, অৰ্থাৎ ফ্ৰী ট্ৰিটমেণ্ট কংগ্ৰেছৰ তৰফৰ পৰা এবাৰ ফ্ৰী ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰা হৈছে আপ টু 25 লাখ, য'ত আপোনালোকে পাব 25 লাখ টকাত আপোনালোকে কোনো ধৰণৰ ঔষধ কিনিব নালাগে, বা যেনেকুৱা ধৰণৰ আয়ুষ্মান কাৰ্ডতো বহুত ঔষধ কিনিব লাগে বাহিৰত গৈ, কিন্তু এই 25 লাখ টকাৰ ভিতৰতে আপোনালোকে সবিশেষ বা ঔষধ আপোনালোকে কিনিব পাৰিব। এয়া কংগ্ৰেছৰ ডাঙৰ এটা গ্যাৰাণ্টি দিছে, খুবেই ডাঙৰ, যিটো 25 লাখ টকা, যিবোৰ আমাৰ দুখীয়া মানুহ আছে 25 লাখ টকাৰ এই গ্যাৰাণ্টি লাভ কৰিব। চ' আপোনালোকে নাভাবিব মই কংগ্ৰেছৰ উপলক্ষে ভিডিঅ'টো বনাইছো। আচলতে কংগ্ৰেছ চৰকাৰে আজিৰ দিনটো মে দিৱস উপলক্ষে এইখিনি গুৰুত্বপূৰ্ণ আপডেট দিছে আৰু কেইবাটাও আপডেট দিছে। মই আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। আৰু তাৰে 5 ঘণ্টা আগতে এটা আপডেট দিছে, মই আপোনালোকক কৈ আছো প্ৰতিগৰাকী মহিলা বা প্ৰতিগৰাকী ভনীহঁতক মাহিলী 8,000 টকাকে দিয়া হ'ব। আপোনালোকে নিশ্চয় ঠিকে শুনিছে, কংগ্ৰেছ চৰকাৰৰ ডাঙৰ গ্যাৰাণ্টি প্ৰতিগৰাকী মহিলাৰ বাবে 8,000 টকা প্ৰতি মাহেকত লাভ কৰিব বুলি কংগ্ৰেছ চৰকাৰে গ্যাৰাণ্টি দিয়ে। আৰু ইয়াৰ উপৰিও ইউথ গেট জব 1 লাখ পাৰ ইয়াৰ, প্ৰতিটো ইউথ যুৱকে 1 লাখ চাকৰি প্ৰতি বছৰে লাভ কৰিব, অৰ্থাৎ প্ৰতি বছৰে 1 লাখ চাকৰি দিয়াৰ গ্যাৰাণ্টি। এয়া নহওক প্ৰাইভেট জব বা গভৰ্ণমেণ্ট জবে নহওক, 1 লাখ জব দিয়াৰ ব্যৱস্থা কৰিব কংগ্ৰেছ চৰকাৰ আহিলে। এনেকুৱা ধৰণৰ গ্যাৰাণ্টি দিয়া হৈছে। ৰিকুৱাৰমেণ্ট 130 লাখ ভেকেঞ্চিজ, আৰু ৰিকুৱাৰমেণ্ট কৰা হ'ব 30 লাখ ভেকেঞ্চিৰ ওপৰত। আৰু লিগেল MSP টু ফাৰ্মাৰ, লিগেল MSP লৈ ন্যায্য MSP লৈ আহিব ফাৰ্মাৰৰ কাৰণে। ৱৰ্কাৰ হাৰ্ড ৱৰ্ক 400, মই এইখিনি আপোনালোকক জনাইছো যে প্ৰতিগৰাকী ৱৰ্কাৰে হাৰ্ড ৱৰ্কৰ বাবে 400 অৰ্থাৎ 400 টকা প্ৰতিদিনে লাভ কৰিব, ইনক্লুডেড এমএনৰেগা। আৰু কৈছে ফ্ৰী ট্ৰিটমেণ্ট 25 লাখ। এইখিনি আছিল কংগ্ৰেছৰ বৃহৎ এটা গ্যাৰাণ্টি। দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হুইচ দ্য কেৰি দ্য এছপিৰেশ্যন অফ এভৰি ক্লাছ উইল বি গভৰ্ণমেণ্ট অফ ইণ্ডিয়ানছ। আপোনালোকে নিশ্চয় স্ক্ৰীণত সবিশেষ দেখা পাইছে। মই যিখিনি ক'লো
কিন্তু ইয়াৰ মাজতে আহিছে ডাঙৰ খবৰ ৰাজ্যত গৰমৰ উত্তাপ ঠায়ে ঠায়ে ধুমুহা বৰষুণ আৰু দহিছে ৰাজ্যত ঠায়ে ঠায়ে গৰমেই আজিৰ দিনটো শেষৰটো গুৰুত্বপূৰ্ণ খবৰ প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ ৰাজ্যত বা আমাৰ দেশত আজিৰ দিনটোতে 4গৰাকী লোক ইতিমধ্যে মৃত্যুমুখত পৰিছে প্ৰচণ্ড গৰমে অৰ্থাৎ গৰমে দহিছে ৰাজ্য আনকি আমাৰ দেশ ভাৰতবৰ্ষত গৰমে গৰম ইমান গৰম পৰিছে কিছুমান ঠাইত ধুমুহা বৰষুণৰ লগতে শিলাবৃষ্টি আহিছে আৰু কিছু কিছু ঠাইত প্ৰকোপ গৰমে ধৰিছে আৰু ৰাজ্যৰ আজি আমাৰ দেশৰ 4গৰাকী লোক অৰ্থাৎ 4জন লোক বংগ কেৰেলাত মৃত্যুমুখত পৰিছে ইতিমধ্যে গ্ৰীষ্ম প্ৰবাহৰ ফলত বংগ আৰু কেৰেলাত মৃত্যুমুখত পৰিছে 4জন লোক আশংকা বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰিস্থিতি ভয়াৱহ ৰূপ ল'ব পাৰে গ্ৰীষ্ম প্ৰবাহৰ ফলত কবলত ভাৰত সো আজি ভিডিঅ' দিবলগীয়া ইনফৰমেশ্যন বা আপডেট এইখিনি আছিল ভিডিঅ'টো আজিতো প্ৰথম ভিডিঅ' আছিল নিউজ কেটেগৰী আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব আৰু ভিডিঅ'টো যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিব আজি ভিডিঅ'টো আপোনালোকে ফেচবুকতো চাব পাৰিব সো আজি ইমানেই আছিল থেংক ইউ জয় অসম